হয়, আজি মাজবাট অঞ্চলৰ বিভিন্ন জাতীয় সংগঠন দলৰ ব্যক্তিসকলে আৰু মাজবাটৰ গোটেই ৰাইজে আজি মাজবাট ৰাজহুৱা দুৰ্গা পূজা মণ্ডপত একত্ৰিত হৈছোঁ। আপোনালোকে নাভাবিব যে আমি ফূৰ্তি তোলাই আহিছোঁ বুলি, আপোনালোকে নাভাবিব যে আমি হাঁহি ফূৰ্তি কৰিবৰ কাৰণে ওলাই আহিছোঁ। এটাই কথা, আজি যে নেকি যোৱাকালি যিটো কাণ্ড হৈ গ'ল মাজবাটত, সেই কাণ্ড গোটেই অসমতে জোকাৰি গৈছে, গোটেই বিশ্বত জোকাৰি গৈছে, যাৰ কাৰণে আমি মাজবাটবাসী ৰাইজে লজ্জাজিত হৈছোঁ। কাৰণ চাওক, এই ঘটনাটোৰ লগত যিকেইজন পাপী ভণ্ড এইসকল জড়িত আছে, তেওঁলোকক এতিয়ালৈকে প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে, কৰায়ত্ব কৰিছে। তেওঁলোকক আমি মাজবাট আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি এটাই দাবী জনাব বিচাৰিছোঁ, এই পাখণ্ড ব্যক্তিসকলে কোনো পধ্যে আইনৰ সুৰুঙা দি সাৰি যাব নালাগে। কাৰণ চাওক, তেনেকুৱা ব্যক্তি যদি আমাৰ সমাজত, আমাৰ অঞ্চলত থাকিলে আৰু পুনৰাবৃত্তি সেনেকুৱা ঘটনাবিলাক হ'ব। সেইটোৰ কাৰণে আমি দাবী জনাওঁ আমাৰ জিলা প্ৰশাসনক, অসম চৰকাৰক আমি সেইটোৱে দাবী জনাওঁ যে যিকেইজন পাখণ্ড ব্যক্তি জড়িত আছে এই জঘন্য ঘটনাটোৰ লগত, তেখেতসকলক অতি সোনকালে ফাঁচি দিব লাগে বুলি আমি দাবী জনাইছোঁ। কি ক'ম আৰু, আমি যি শুনিলো, যি দেখিলো, শুনিছো দোষীবিলাক কৰায়ত্ব কৰিছে। আমি এইখিনি নিবিচাৰো যে কৰায়ত্ব আজি কৰিছে, কাইলৈ উলিয়াই দিব, ওলাই আহিব, সিহঁত আকৌ মুক্ত বিচৰণ কৰি ফুৰিব। আমি সেইটো বিচৰা নাই। যি দুখ কৰিছে, ই অকল এটা দুখ নহয়, অলপ দুখ নহয়। আমাৰ ছোৱালীসকলক আমি ইমান কষ্ট কৰি ডাঙৰ কৰি তেওঁলোকৰ ভৱিষ্যত কিমান আশা থাকে, সেই ছোৱালীজনীৰ আশা কেনেকৈ নোহোৱা হৈছে। আজি তাই সংকটজনক অৱস্থাত আছে, তাই আমি উচিত বিচাৰ কৰিছোঁ। আৰু এই দোষীসকলক অকল কৰায়ত্ব কৰাটোৱে নহয়, আমি তেওঁলোকক শাস্তি এনেকুৱা শাস্তি দিব লাগিব। আৰু যদি প্ৰশাসনে নোৱাৰে তেনেহ'লে ৰাইজক ভোটাই দিয়ক, তেওঁলোকৰ ফাঁচি হ'বই লাগিব। এনেকুৱা তেজৰ, এনেকুৱা বলৰ, এনেকুৱা বুদ্ধিৰ মানুহ আমাৰ সমাজত নালাগে। এই সমাজত, ভদ্ৰ সমাজত ইমান অসৎ আমি সহ্য নকৰো। তাতকে উলংগ হৈ সমাজত ঘূৰি ফুৰক, তাতকে আৰু কি আছে, ইয়াতকে অসভ্য কি আছে। কানি কাপোৰ পিন্ধি ইমান ভদ্ৰ হৈ পেলাই আমি এনেকে থকা কোনো যুক্তি হোৱা নাই। আৰু সিহঁতক উলংগ কৰি পেলাই এই ৰাজহুৱা ভাৱে সিহঁতক এনেকুৱা শাস্তি আমি বিচাৰিছো যে সিহঁতে আৰু জেলৰ ভিতৰত সিহঁতক থাকিলে আমাৰ ওচৰত উলিয়াই দিয়ক, আমাৰ ওচৰত বতাই দিয়ক। আমি প্ৰশাসনে